মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইতিমধ্যে এমাইল এছামিছৰ পৰীক্ষা শেষ হ'ল। এমাইল এছামিছত মই দিয়া প্ৰায় আটাইবোৰ বস্তুৱে আহিছিল। তোমালোকৰ হয়তো বহুতে ভাবি আছে মই দিয়া বস্তুবিলাকৰ কমন আছেনে নাই। তো তোমালোকক মই জাষ্ট খালি দুটামান বস্তু দেখাব ওলাইছোঁ। মই আজি দুমাহ আগতে এইটো এটা ভিডিঅ' দিছিলোঁ, তোমালোকে চাই লোৱা। কবিতাৰ মূলভাৱ দিছিলোঁ মই তোমালোকক, বৰগীত মই অসমীয়াটো আহি গৈছিলে। এইখন চোৱা, এইখন আজি 2 মাহ আগত মই দিছিলোঁ তোমালোকক। তাৰে পিছত ৰচনা মই তোমালোকক 4খন দিছিলোঁ। 4খন ৰচনাত তোমালোকে চোৱা, তোমাৰ প্ৰিয় গ্ৰন্থ আহিছিল। তাৰে পিছত তোমাৰ এই বিজ্ঞানৰ অৱদানখন যে আহিছিল, ইমানটা নামদি যে মই দিছিলোঁ। জাষ্ট মই দুটা বস্তু খালি দেখাৰ কাৰণে তোমালোকক এই বস্তুটো শ্ব' কৰিছোঁ। বহুতে হয়তো ভাবিব পাৰে কমন নাই নেকি। তাৰে পিছত চোৱা, বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকৰ 10 মাৰ্ক আহে। বৈচিত্ৰ্যময় অসমৰ পৰা মই তোমালোকক এই 3টা কুৱেশ্যন চাব দিছিলোঁ, 1, 2, 3। এই 3টা কুৱেশ্যনৰে তোমাৰ 2টা আহিছিলে আৰু 10 নম্বৰটো আমাৰ কমন আছিলে। তাৰপিছত তোমালোকৰ মই যোৱাকালি ৰাতি আবেদনক লৈ এটা ভিডিঅ' দিছিলোঁ। মই যিটো ভিডিঅ' দিছিলোঁ সেই আবেদনত তোমাৰ সেই আবেদনখনেই আহিছে। এই আবেদনখন মই তোমালোকক দেখাই দিছোঁ। উত্তৰ সহকাৰে মই তোমালোকক দি দিছিলোঁ যোৱাকালি ৰাতি। ঠিক আছে, এই আবেদনখনো আহিছে। তো মোৰ ভিডিঅ' আটাইবোৰ যদি তোমালোকে চাইছিলা, তেতিয়াহ'লে নিশ্চয় তোমালোকে আটাইবোৰ এছামিছৰ পেপাৰখনেই তোমালোকে কমন পাইছিলা। তো ঠিক আছে, এছামিছৰ শ্বৰ্ট বস্তুখিনি আমি কেনেদৰে ছল্ভ কৰিলোঁ তো অলপ চাওঁ আহা তেতিয়াহ'লে। ঠিক আছে, প্ৰথমটো ইয়াত কিন্তু মই তোমালোকক অনলি 1 মাৰ্কৰ কুৱেশ্যনকেইটাৰহে মই এনচাৰখিনি কৈ যাম। এজন উদ্যোগী অৰ্থাৎ আল্ট্ৰাপ্ৰিনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটোও মই অলৰেডি কুৱেশ্যন দি দিছিলোঁ, চাব দিছিলোঁ। মোৰ ভিডিঅ'ত গ'লে তোমালোকে পাবা। শুদ্ধ উত্তৰ হৈছে এলাহ। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? এইটোও চাব দিছিলোঁ। সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। ঠিক আছে, তাৰপিছত শ্বৰ্ট কুৱেশ্যন আৰু আমাৰ ক'ত আছে? এই 4 নম্বৰৰ এইটো আছে, এই দুটা আছে। কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল? উত্তৰটো হৈছে চেৰন। হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰটো হৈছে তোমাৰ, এইটোও কিন্তু মই কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীও তোমালোকক দিছিলোঁ, চাব দিছিলোঁ মই। এইটো আহিব বুলি কৈছিলোঁ। তো খ নম্বৰ এনচাৰটো হৈছে এভাৰেষ্ট আৰোহণ কৰাৰ বাবে তীব্ৰ ৰূপ লৈছিল। সেইটো সপোনে এভাৰেষ্ট আৰোহণ কৰাৰ কাৰণে। ঠিক আছে, তাৰে পিছত 1 মাৰ্কৰ আকৌ তোমাৰ কুৱেশ্যন নম্বৰ 7ত আছে। এইটো অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? পাহি। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰটো হৈছে 1979, 1979। ঠিক আছে, আকৌ শ্বৰ্ট কুৱেশ্যন এইটো এটা আছে 10ত। মাধৱদেৱৰ বৰগীতটিৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? উত্তৰ হৈছে শ্ৰীকৃষ্ণ বা ঈশ্বৰ ভক্তিৰ দাস্য ভাৱ। আসমানৰ কুতুব তৰা আদমৰ জাত, ইয়াত আদম কোন? উত্তৰটো হৈছে ইয়াত আদম মানে হৈছে আদি মানৱ। তো এই কুৱেশ্যনকেইটাৰ এনচাৰ তোমালোকক মই মুখেদি ক'লোঁ, কিন্তু তোমালোকক মই লেখি দি দিছোঁ। তোমালোকে এবাৰ চাই লোৱা। ঠিক আছে, এবাৰ নিজে চাই লোৱা। মই পেজটো তোমালোকক দি দিছোঁ। ঠিক আছে, এইটো ক নম্বৰটো আৰু খটো। আচ্ছা, এইটো চাই লোৱা। এয়া এনচাৰটো এইটো। ঠিক আছে, উত্তৰকেইটা স্পেলিংকেইটা মই তোমালোকক একেলগে দেখাই দিলোঁ। ঠিক আছে, নেক্সট আমি চাই লওঁ আৰু শ্বৰ্ট কুৱেশ্যন ক'ত আছে চাই লোৱা। গ্ৰামাৰখিনি তোমালোকে কোনে কি কৰিছা, গ্ৰামাৰখিনি মই তোমালোকক 1 নম্বৰৰ পৰা দি দিছোঁ। এইটো চোৱা গ্ৰামাৰখিনি। পঞ্চনত পঞ্চনদীৰ সমাহাৰ, দিগু সমাস, কীট পতংগ, কীট আৰু পতংগ, দ্বন্দ্ব সমাস, বনভোজ, বনজী ভোজ, বহুব্ৰীহি সমাস ইত্যাদি, ইতিযোগ আদি, উল্লেখ এইটো সন্ধি একেটা, উদ্যোগ লেখ, সংহাৰ, সংযোগ, হাৰ। ঠিক আছে, তো গ্ৰামাৰকেইটা মই তোমালোকক এনেকৈ দি দিলোঁ। ঠিক আছে, গ্ৰামাৰকেইটাও মই তোমালোকক দি দিলোঁ। তোমালোকে পাৰিলে এবাৰ মিলাই চাবা। ঠিক আছে, কিমানটা হ'ল মিলাই চাই ল'বা। ঠিক আছে।
নেক্সট পেজত চোৱা এইটো এই মেক্স চেণ্টেন্সকেইটা গাখীৰতে মহৰ খুঁটি মানে মহাহুক মই চেণ্টেন্সটো তোমালোকক কৈ দিয়া নাই কোনে কি চেণ্টেন্স লিখিছা মই মিনিংটো তোমালোকক কৈ দিছোঁ গাখীৰতে মহৰ খুঁটি মানে মহাহুক তপাই বোৰমাৰ মানে সমলি আখৈ মাত দূৰতে বিদুৰ হ মানে নিলগতে আঁতৰ হোৱা ঠিক আছে বিস্তৃত ঠেক সুখ্যাতি কুখ্যাতি এইটো বিপৰীত শব্দ আছিল দ্বিতীয় ছতে যি আগেয়ে হোৱা নাই অভূতপূৰ্ব গৰৈ মাছৰ সৰু পোৱালি গৰৈ চিৰিকা আনৰ দেশ দেখা স্বভাৱ অখুৰীয়া আৰু এইকেইটা সমাস আছিল কলপতীয়া লাজুৱা মৰমীয়াল এইটো সমাৰ্থক শব্দ আছিল নবীন নতুন বিপদ আপদ কটকী ৰাজদূত ঠিক আছে তো এইখন আছিল তোমালোকৰ আজিৰ কুৱেশ্যন গোটেইখিনি মই তোমালোকক ইতিমধ্যে দিছিলোঁ তো বৈচিত্ৰ্যময় অসমৰো আমাৰ কমন আছিলে এছে কমন আছিলে ঠিক আছে তাৰে পিছত এইটোও তোমালোকক মই কালি কৈছিলোঁ ভট্টদেৱৰ সম্পূৰ্ণ নামটো আহিব কুৰুক্ষেত্ৰত ৰণত কৃষ্ণ অৰ্জুন ভীম যুধিষ্ঠিৰে বজোৱা শংখকেইটাৰ নামো আহিব ঠিক আছে এইটোও মই কৈ দিছিলোঁ আহিব বুলি তো মই ভাবোঁ তোমালোকৰ পৰীক্ষা আজি নিশ্চয় ভাল হৈছে কাৰ কেনেকুৱা হৈছে তোমালোকে ছায়েন্সৰো যদি মোৰ বাকীবোৰ ভিডিঅ' চোৱা নাই ছায়েন্সৰ বহুত মই 3-4টা ভিডিঅ' দিয়া গৈছে ছায়েন্সতো কমন থাকিব গতিকে ভিডিঅ'কেইটা তোমালোকে চাই ল'বা আৰু ছায়েন্সৰ এই আজি আৰু অহাকালিৰ ভিতৰত মই 2টা ভিডিঅ' দিম তাতো বহুত ইম্পৰ্টেণ্ট থাকিব তো ছ'চিয়েল আৰু এছামিজ ইংলিছ এইবিলাকৰ আমাৰ বহুত কমন থাকিলে তো ঠিক আছে তো বাকীবিলাক ভিডিঅ' তোমালোকে অলপ চাই ল'বা ভালদৰে কমন পাই যাবা আজিলৈ আৰু বেছি বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ